বিশ্ব পৰিৱেশ দিৱস প্ৰতিটো বছৰৰ 5 জুন তাৰিখে গোটেই বিশ্বত পালন কৰা হয়। ইয়াৰ লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্ৰতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীখনক সুস্থিৰ কৰি ৰাখে। সেয়েহে আমাৰ স্কুলতো প্ৰায়ভাগ ল'ৰা-ছোৱালীয়ে গছপুলি ৰোপণ কৰি আমাৰ পৃথিৱীখন সেউজীয়া হৈ থাকিবলৈ অকণমান চেষ্টা কৰিছে। গছ থাকিলেহে আমাৰ ঠাইবোৰ সুন্দৰ আৰু মনোমোহা হৈ থাকিব। প্ৰকৃতি আছে বাবে আমি আছো। সিফালেদি আছে। জায়ন, কি গছ পুলি আনিছা? কি গছ পুলি আনিছা? ৰৌনকা কি আনিছা? ফুল। কুশল, কি গছ পুলি হয়? নেমু ন?